নমস্কাৰ বন্ধুসকল, মোৰ ব্লগত সকলোকে স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ ৰঘুপতি চাবলৈ। পূৰা ফূৰ্তিত আৰু বহুত চাব মন গৈ আছিল। আজি পিছে আহি গ'লোঁ চাবলৈ। তাৰপিছত আমাৰ লগত গৈছে মোৰ হাজবেণ্ডৰ লগৰ আৰু তেওঁৰ ৱাইফ আৰু তেওঁৰ ছোৱালী। তেখেতকো অকণমান দেখাই দিলোঁ। তাৰপিছত আমি গৈ আছোঁ। আমাৰ অকণমান ৰাস্তাটো আপোনালোকক দেখাই দিলোঁ। তাৰপিছত আমাৰ লগত যাব এগৰাকী খুৰীকো ঘৰৰ পৰা লৈ লৈছোঁ। আৰু কুকুৰটো চাওকচোন কেনেকৈ ৰখি আছে, একদম নেজুকাৰি। খুৰী সোমাই আহিছে, মই ভিডিঅ' কৰি আছোঁ যে হাঁহিছে। খুৰীক লৈ আমি আহি আছোঁ। তাৰপিছত এয়া গৈ পালোঁ। এয়া হৈছে আমাৰ চিনেমা হলটো, অকণমান দেখাই দিছোঁ। তাৰপিছত এতিয়া ৰৈ আছোঁ। চব মানুহ আহি আছিল দেই, বহুত মানুহ আহিছিল কিন্তু চাবলৈ। আপোনালোকে সকলোৱে চাব। তাৰপিছত আমি এতিয়া লাইন পাতিছোঁ, লাইন পাতিবলৈ দিছে। তাৰপিছত এতিয়া লাহে লাহে সোমাইছোঁ আৰু মনটো যে ইমান ভাল লাগিছিল নহয়। তাৰপিছত এয়া সোমাই আহিছোঁ আমি ফাৰ্ষ্টতে সোমালোঁ, মানুহবিলাক অহাই নাছিল তেতিয়া। তাৰপিছত এতিয়া আমাৰ চিট বিচাৰি ফুৰিছে, চিটটো পালোঁ বাৰু। তাৰপিছত ষ্টাৰ্ট হৈ গ'ল ৰঘুপতি। এইখন যে আহিলে ভয়ে লাগে, কিবা কৰে। বছ খোৱা মানুহে ভয় কৰিবই, মোৰ কিন্তু বিৰাট ইণ্টাৰভেল সময়ত প্ৰায় মানুহবিলাকে উঠি উঠি পপকৰ্ণ আনিব গৈছে। তাৰপিছত আমালৈও আনিবলৈ গ'ল। তাৰপিছত আমাৰ আহি গ'ল পপকৰ্ণ। তাৰপিছত আৰু এটা কি হ'ল জানেনে, আৰু আমাৰ দিছিলে চিকেন পপকৰ্ণ অৰ্ডাৰ। এইটো চাওক কেনেকুৱা চিকেন পপকৰ্ণ, খাবলৈ যে ইমান বেয়া আৰু ইমান দাম লৈছিল। 6টা দিছে মাত্ৰ। তাৰপিছত এয়া খাই বৈ অকণমান ৰখিছোঁ, চবকে দেখাই দিছোঁ অকণমান পোহৰত। তাৰপিছত আমি চাই বৈ ওলাই আহিলোঁ। তাৰপিছত এতিয়া কিবা এটা আমি খাই যাওঁ। তাৰপিছত আমি কফি আৰু পেটিছ অৰ্ডাৰ দিলোঁ। তাৰপিছত আমি খালোঁ। এতিয়া খাই লৈ ঘৰলৈ যাম। বাই বাই।